হেল্ল' গাইজ, আজি বনাবলৈ লৈছোঁ চিকেনৰ এটা ৰেচিপি। আৰু এই ৰেচিপিটো কেনেকৈ বনাইছোঁ আহকচোন চাওঁ। চিকেনৰ ৰেচিপিটো বনাবলৈ মই চিকেন লৈছোঁ। চিকেনখিনি ভালদৰে ধুই লৈছোঁ আৰু দুটা ডাঙৰ চাইজৰ আলু এনেকৈ কাটি লৈছোঁ আৰু দুটা ডাঙৰ পিঁয়াজ মই এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু লগতে নহৰু কেইকোমান থেতেলি লৈছোঁ, দুটা তেজপাত আৰু শুকান জলকীয়া লৈছোঁ দুটা। এইফালে দৈ লৈছোঁ এবাটিতকৈ অকণমান কম আৰু এয়া মছলা লৈছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা আৰু লগতে কাশ্মীৰী ৰেড চিলি পাউডাৰ, এইফালে মিট মছলা আৰু চিকেন মছলা। আহক তেনেহ'লে বনাওঁ। কেৰাহীখন পোনপ্ৰথমতে গৰম হ'বলৈ দিছোঁ আৰু এইফালে মই দৈ আৰু লগতে নিমখ আৰু হালধি দি 10 মিনিটৰ কাৰণে মেৰিনেট কৰি থৈছিলোঁ এইখিনি। এইফালে কেৰাহীখন গৰম হ'বলৈ দি মই মিঠাতেল দি লৈছোঁ আৰু এতিয়া আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম, কাৰণ আলুখিনি অকণমান ফ্ৰাই কৰি ল'লে খাবলৈ ভাল হয় আৰু ভাঙি নাযায়। আলুটো এনেকৈ টুকুৰা টুকুৰি হৈ থাকে, আঞ্জাখনত ভাল লাগে তেতিয়া। এনেকৈ অকণমান ফ্ৰাই কৰি ল'ব। আলুখিনি ফ্ৰাই কৰা হৈছে, মই সেইখিনি নমাই ৰাখিছোঁ। একেখিনি তেলতে মই তেজপাত দুখিলা আৰু শুকান জলকীয়াখিনি দি দিছোঁ। এইখিনি অকণমান লৰাই দিম। এতিয়া ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব আৰু পিঁয়াজখিনি আমি অকণমান এতিয়া ভাজি লওঁ। মই হেতাখনেৰে অকণমান পিঁয়াজখিনি অকণমান ভাঙি দিছোঁ। মই পিঁয়াজখিনি ভাজি ল'ম এতিয়া ভালদৰে। এতিয়া আমি মেৰিনেট কৰা মাংসখিনি ইয়াতে দি দিছোঁ, গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। এতিয়া এইখিনি 5 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। 5 মিনিট পিছত ঢাকনিখন গুচাই আৰু এবাৰ লৰাই দিম ভালদৰে। চিকেনৰ পৰা পূৰা পানী ওলাইছে দেখিছে। এইখিনি আমি শুহাব লাগিব। মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু এতিয়া ইয়াতে আলুখিনি দি দিছোঁ। আলুখিনি দি ভালদৰে আৰু পুনৰ এবাৰ লৰাই দিছোঁ। এয়া দেখিছে পানীটো অকণমান আৰু আছে। এয়া পুনৰ আৰু এবাৰ লৰাই দিছোঁ। এয়া গোটেইখিনি পানীটো শুকালে এতিয়া আমি ইয়াতে নহৰুখিনি থেতালি ৰখা নহৰুখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। গেছৰ ফ্লেমটো পুনৰ মিডিয়াম কৰি দিব আৰু এতিয়া আমি মছলাখিনি দি দিম আৰু এইফালে মিট মছলা আৰু চিকেন মছলা লৈ লৈছোঁ, সেইখিনিও দি দিছোঁ একেলগে আৰু গোটেইখিনি একেলগে মিহলাই দিছোঁ। এতিয়া আমি পুনৰ 2 মিনিটমানৰ কাৰণে ঢাকনি লগাই দিম। 2 মিনিটমান পিছত ঢাকনিখন গুচাই লৈছোঁ আৰু পুনৰ ভালদৰে এবাৰ লৰাই দিম। চিকেনখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম। মই গৰম পানী 1.5 গিলাচমান ব্যৱহাৰ কৰিছোঁ। পানীখিনি ঢালি দিছোঁ গোটেইখিনি আৰু এতিয়া ভালদৰে এইখিনি মিহলি কৰি লওঁ। মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম
আৰু 3 মিনিটমানৰ কাৰণে মই ঢাকনি লগাই দিম। এয়া 3 মিনিট পিছত ঢাকনিখন গুচাই লৈছোঁ। অকণমান গাঢ় হৈছে আৰু মই অকণমান গাঢ় কৰিম। আৰু এয়া আমাৰ চিকেনৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ বনাই চাব আৰু কেনে পাই জনাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ। থেংক ইউ।